মিয়া কাটিম বুলি কৈছো জয়ন্ত শইকীয়াৰ নিচিনা অলগদ্য মূৰ্খ এটাই কৈ আছে মিয়া কাটিম আৰে ভাই এতিয়া সেই যুগ নাই মিয়াই যদি এনেকে উঠাই দিয়ে নহয় সেইটো চাগে চিধা কৰি দিবলৈ অকাত নাই জয়ন্ত শইকীয়াৰ সি আকৌ কৈ আছে মিয়া কাটিম ইয়াৰ নিচিনা গাধা এটাই কথা কেইটা ভালকে ক'ব পৰা নাই সি আকৌ মিয়া কাটিম বুলি কৈ আছে নেলিত কাটিছো বুলি কৈছো কি ডাঙৰ কথা হ'ল জয়ন্ত শইকীয়া এতিয়া অপেন কৈ আছে যে নেলিত মই মিয়া কাটিছো এতিয়া পুলিচ প্ৰশাসন সেইবিলাক ক'ত গ'ল ভাইৰেল হোৱা টপিক কেইটা এতিয়া কি পুলিচৰ চকুত নপৰে নেকি শিকা কমা হৈছে এজনী বেইছা তিউতা জয়ন্ত শইকীয়াৰ নিচিনা প্ৰাণী এটা কেনেকে গালি দিলে মানে তাৰ লাজ লাগিব শিখা শৰ্মা সি কেনেকে ক'ব পাৰিলে সি এটা বেশ্যা বুলি কৈ কেনে অকল শিখা শৰ্মাক অপমান কৰা নাই গোটেই নাৰী জাতিটোক অপমান কৰিছে মই জনা মতে জয়ন্ত শইকীয়াৰ এটা ছোৱালীও আছে তেতিয়াহ'লে আপোনালোকে এটা কথা কয় জয়ন্ত শইকীয়া যে নাৰী জাতি কেনেকে ক'লে নাৰী জাতিৰ ভিতৰত তাৰ ঘৈণীয়েক ক'ব পাৰে তাৰ ছোৱালী ক'ব পাৰে গতিকে সি অকল শিখা শৰ্মাক কোৱা নাই তাৰ ঘৰত থকা ফেমিলি কেনেকৈ কৈছে নমস্কাৰ বন্ধুসকল তো বন্ধুসকল আজি মোৰ ভিডিঅ'টো কৰাৰ উদ্দেশ্য হ'ল গৈ জয়ন্ত শইকীয়াৰ নিচিনা অলগদ্য মূৰ্খ পাগল এটাই ছ'চিয়েল মিডিয়াত আহি কিনে দবদবাই আছে অপেন কৈ আছে নীলিত মই মিয়া কাটিছো সেই বুলি কি হ'ল এতিয়া কি পুলিচ প্ৰশাসনৰ চকুত কি নপৰে নাই এইবিলাক ভিডিঅ' এতিয়া কিয় পুলিচ প্ৰশাসন বিলাক মনে মনে আছে আৰু তেখেতে যে কৈছে যে শিখা শৰ্মা এটা বেশ্যা হয় কিয়নো শিখা শৰ্মা এজনী নাৰী হয় গতিকে নাৰী এজনক অপমান কৰাৰ অধিকাৰ জয়ন্ত শইকীয়াই ক'ত পালে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে সকলোৰে মোবাইলে ভিডিঅ'টো যায় আৰু এইটো ভিডিঅ' যাতে শিখা শৰ্মা যাতে যায় শিখা শৰ্মাক বেশ্যা বুলি কোৱা প্ৰতি উত্তৰত শিখা শৰ্মা যাতে ইয়াৰ কি উচিত জবাব দিয়ে তাৰ বাবে আপোনালোকক মই হাতজোৰ কৰি অনুৰোধ কৰিছো এইটো ভিডিঅ' ইমানে শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো শিখা শৰ্মাৰ ওচৰত গৈ পায় মিয়া 12-13জনী 15জনী কেলা 145টা ছোৱালী জন্ম দিব বৰ্তমান ডিজিটেল যুগত থাকি কিনে ইয়াৰ নিচিনা অলগতে এটাই কৈ আছে মুছলিমসকলৰ নেকি 40টা 45টাকে সন্তান জন্ম দিয়ে ই কি সঁচাকে বিজেপি সাপোৰ্টাৰ নে যদি বিজেপি সাপোৰ্টাৰ হলে হয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা কি কৈছে কেইদিনমান আগত দুটা সন্তানৰ ওপৰত যদি কোনোবাই জন্ম দিয়ে তেতিয়াহ'লে সেইটো পৰিয়ালত কোনো এটা চাকৰি নাপায় সেইটো পৰিয়ালে কোনো এটা চৰকাৰী সুবিধা নাপায় ইয়াৰ নিচিনা অলগতে এটাই সেইটো নিউজ কি চোৱা নাই নে নিউজবিলাক চাই যদি এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে তেতিয়াহ'লে জয়ন্ত শইকীয়া এটা পাগল হয় আৰু পৰ্টেল চেনেল মই মুতি দিওঁ পৰ্টেল কিটাক মই মুতি দিওঁ পাগলটোৱে কি কৈছে পৰ্টেল চেনেলত মই মুতি দিওঁ আৰে ভাই ইয়াৰ সেই মালটো আছে না সেইটো মোৰ ডাউট হয় তলটো যদি থাকিলে হয় না তেতিয়াহ'লে মূৰতো চাগে তাৰ মাল থাকিলে হয় তাৰ মূৰত মাল নাই কাৰণে ছ'চিয়েল মিডিয়াত আহি কিনে এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে আমি অসমীয়া কিটা অখিল গগৈৰ পাগল আরে অলগদ্য অসমীয়া মানুহ পাগল নহয় পাগল হৈছে তোৰ নিচিনা মূৰ্খ কেইটাহে ছ'চিয়েল মিডিয়াত থাকি নাই পকৰ কৰিলে মানে ভাবি লওক যে ডাঙৰ মানুহ হৈ গৈছো মই বন্ধুসকল ইয়াৰ মুখৰ ভাষাকেইটা চাওকচোন আপোনালোকে ইয়াৰ মূৰততো অলপো মাল নাই মুখৰ ভাষাও একদম বেয়া সি যদি মাতৃ জাতি এটা সন্মান কৰিব নোৱাৰে তেতিয়াহ'লে সি অসমীয়া জাতিৰ কাৰণে কলংক হয় যিসকল ইউটিউবাৰে এইবোৰ ইউটিউব ইউজ কৰি পইচা ঘটি আছে তেওঁলোকৰ ওপৰত নাকামনি লগাব লাগে কৰ লগাব লাগে টেক্স লগাব লাগে জিএছটি লগাব লাগে আরে তুতলা আঙ্কেল ইউটিউবার কেটে কি তোর ঘৰত খাব গৈছিল নেকি যদি খাব যোৱা নাই তেতিয়াহ'লে ইউটিউবার কেটে লৈ কিনে তোৰ প্ৰব্লেম ক'ৰ পৰা হ'ল আরে সিহঁতে কষ্ট কৰি আছে পইচা কামাই আছে তেতিয়াহ'লে আপোনাৰ কি প্ৰব্লেম হ'ল ইউটিউবার কেটে ন বহুত কষ্ট কৰি কিনে এটা ভিডিঅ' বনায় আরে তই হীৰেণ গোহাঁই অসমৰ হীৰেণ গোহাঁই এটা মাথা পাগল হীৰেণ গোহাঁই ডাঙৰীয়া নেকি এটা মাথা পাগল হীৰেণ গোহাঁই ডাঙৰীয়া যদি মাথা পাগল হয় ন তেতিয়াহ'লে জয়ন্ত শইকীয়া এটা মহা পাগল অসমৰ প্ৰতিজন খিলঞ্জীয়াক মই অসম গৌৰৱ সন্মান বঁটা দিম তো গাইছ আপোনালোকে গমেই পালে এতিয়া জয়ন্ত শইকীয়াৰ ঘৰত বটাৰ ফেক্টৰী খুলি দিছে প্ৰতিজন খিলঞ্জীয়াক এটা এটাকে বটা দিব গতিকে আপোনালোকে জয়ন্ত শইকীয়াক ছাপোৰ্ট কৰক তেতিয়াহ'লে বটা দিব আপোনালোকক কৰিশ্মা নাথৰ ৰাস্তা মই বনাই দিলো তো গাইছ শুনিলে না আপোনালোকে কৰিশ্মা নাথৰ নেকি সি ৰাস্তা বনাই দিছে গম পাইছে ন ৰাস্তা বনাই দিছে ইয়াৰ মূৰত মালনো কি আছে ইয়াকো ৰাস্তা বনাব যায় বেটা কৰিশ্মা নাথক লৈ যদি কোনোবাই জেং কৰে কৰিশ্মা নাথ মোৰ ছোৱালী কৰিশ্মা নাথৰ বিষয়ে আপোনালোকে এটা কথাও নকব এটা মন্তব্যও নকৰিব জয়ন্ত শইকীয়াৰ নিচিনা অলগদ্য কিন্তু আপোনাক নেৰিব কিয়নো কথাতে আছে নহয় নিজৰটো বোলে পইচা মানুহৰটো নেকি চেটৰ বাল কুকুৰৰ ছাল কিনিব পইচা নাই সি আকৌ বাঘৰ ছাল পিন্ধি কেনে ঘূৰে দেৱনী নে গুৱাহাটী গ'লা গুৱাহাটীত হাগিলা মুতিলা পাতিলা চেক্স কৰা কেইটা ভিডিঅ' কেইটাও দি দিয়া তুমি ক'ত উলংগ হৈ গা ধুলা আরে অলগত মূর্খ দেবলতায় কি করেছে নকরেছে আপনার কোনে চাবলছে দেবলতা হাগিছে মুদিছে পা দিছে গা ধুইছে যি ইচ্ছা তাকে করেছে আপনার কোনে চাব দিছে আপনি কি তাক চলাই আছে নেকি যদি চলোৱা নাই আপনার কথা ক'লে রাইট ইয়াত নাই আপোনাৰ ঘৰত কি আপোনাৰ ঘৈণীয়েক নাই আপোনাৰ কি ছোৱালী নাই আপোনাৰ ছোৱালীজনী আপোনাক কি নজৰে দেখিব সেইটো আপুনি এবাৰ ভাবক
ছ'চিয়েল মিডিয়াত আহি কিনে কোনোবাই বেচা বা কোনোবাই কেনেকৈ ধৰণে গা ধুইছে কেনেকৈ ধৰণে কি কৰিছে সেইবিলাক মন্তব্য আপোনাৰ কৰিব নালাগে আপোনাৰ ঘৰতো ল'ৰা ছোৱালী আছে আপোনাৰো ঘৈণীয়েক আছে গতিকে দেৱলতাৰ বিষয়ে কথা পাতিলে দেৱলতাই চাগে আপোনাক ৰাইট দিয়া নাই গতিকে এইবিলাক কথা ছ'চিয়েল মিডিয়াত আহি কিনে মন্তব্য নকৰিব তো বন্ধুসকল আজিৰ ভিডিঅ' ইমানেই শ্বেয়াৰ কৰক যাতে এইটো ভিডিঅ' পুলিচ প্ৰশাসনৰ তাত যায় আৰু জয়ন্ত শইকীয়াই যি কথাষাৰ কৈছে নেলিত মিয়া কাটিছে সি নিজে মুখে স্বীকাৰ কৰিছে ন গতিকে পুলিচ প্ৰশাসনে এইটোৰ কি বিহিত ব্যৱস্থা কৰে তাৰ বাবে আপোনালোকক মই হাতযোৰ কৰি কৈছোঁ এইটো ভিডিঅ' যোনে যোনে চাই আছে প্ৰতিটো মানুহে এটা এটাকৈ শ্বেয়াৰ কৰক আৰু শিখা শৰ্মাক যে বেশ্যা বুলি কৈছে শিখা শৰ্মাই তাৰ প্ৰতি উত্তৰত জয়ন্ত শইকীয়াৰ কিবা এটা বিহিত ব্যৱস্থা ল'বলৈ আহ্বান কৰে তাৰ বাবে আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকক মই হাতযোৰ কৰি কৈছোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ সকলোকে জয় অসম।